মৰম দি মৰম কণ লৈ যাম কলিজা থৈ যাম কথা দে মই কথা দিলো তোক মইনা কইনাজনী হৈ যাম মৰম দি মৰম কণ লৈ যাম কলিজা থৈ যাম কথা দে মই কথা দিলো তোক মইনা কইনাজনী হৈ যাম হেল্ল' এভৰিৱান মই সুলেখাই মোৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ আমন্ত্ৰণ কৰিছোঁ আৰু মোৰ চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ আজি দেওবাৰ আজি মই মোৰ স্পেচিয়েল ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পায় মোক কমেণ্ট বক্সত জনাব আৰু যিহেতু আজি সানডে মই আজি বিশেষ স্পেচিয়েল বুলি ক'বলৈ গ'লে মই আজি বিৰিয়ানী বনাইছোঁ চিকেন বিৰিয়ানী আপোনালোকে হয়তো চিকেন বিৰিয়ানী খাই ভাল পায় ময়ো ভাল পাওঁ আগতে ইমান ভাল পোৱা নাছিলোঁ এতিয়া ভাল পাওঁ মানে কি বুলি কওঁ এতিয়া মানে খাই ভাল পাওঁ আৰু আগতে ভাল পোৱা নাছিলোঁ এই মছলাৰ গোন্ধ কি এইবোৰ একদম ভাল লগা নাছিলে খালেও মানে আভোগ লাগি থাকে এতিয়া কিন্তু সেইবোৰ প্ৰব্লেম নাই এতিয়া মই সব খাব পাৰোঁ আৰু মই এতিয়া খাওঁ আৰু বনাওঁ আকৌ খাওঁ সেয়াই হৈছে বলক মোৰ কিচেনলৈ আপোনালোকক দেখুৱাম মই কেনেদৰে বনাইছোঁ আৰু আপোনালোকে হয়তো জানে নিজৰ ষ্টাইলত বিৰিয়ানী কেনেকৈ বনায় আজি মোৰ ষ্টাইলটো আপোনালোকে চাওক হয়তো মোৰ ষ্টাইলটো আপোনালোকৰ ভাল লাগিব পাৰে হয়তো আপুনি মই কেনেদৰে বনাইছোঁ আপুনি আগতে বনাবও পাৰে মোৰ লগত শ্বেয়াৰ কৰিব আৰু আশা কৰিছোঁ আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাব বলক এতিয়া মোৰ কিচেনলৈ মই বাসমতী চাউল তিয়াই থৈছিলোঁ এইখিনি মই সিজাই দিম মনত ৰাখিব বাসমতী চাউলখিনি মই তিয়াই থৈছোঁ যিহেতু ইয়াতে বেছি টাইম সিজিবলৈ নালাগে বেছিকৈ সিজি গ'লে চাউলটো ভাঙি যাব সেইটো কাৰণে আপোনালোকে বেছি সিজাব নালাগে আৰু কম পানী এয়া দেখিছে কিমান মই পানী দিছোঁ জাষ্ট ডুবি যোৱাকৈ মই পানী দিছোঁ ইয়াতকৈ বেছি দিব নালাগে তেতিয়াহ'লে বেছি সিজি যাব আৰু সিজি গ'লে চাউলটো ভাঙি যাব এয়া অকণমান পানী গৰম হৈছে পানী গৰম হোৱাৰ লগে লগে চাউল ফুলিবলৈ ষ্টাৰ্ট হৈছে দেখিছে আপুনি এনেদৰে উতল অহালৈকে আপুনি ৰখিব লাগিব এয়া 5 মিনিটমানৰ পিছত এয়া দেখিছে চাউল ভালদৰে সিজি গৈছে এটা হৈ আছে আৰু ইয়াতকৈ যদি চাউলটো বেছি সিজি যায় তেতিয়াহ'লে আপোনাৰ পিঠা হৈ যাব আৰু চাউলখিনি ভাঙি যাব এইখিনি আপুনি জন্মাষ্টমীৰ দিনা ল'ব লাগে এয়া মই ভালদৰে পানীখিনি টুকি ল'লোঁ এয়া দেখিছে ধুনীয়াকৈ এটা হৈ আছে এনেদৰে আপোনালোকেও উলিয়াই ল'ব মনত ৰাখিব যাতে চাউলখিনি বেছি সিজি নাযায় আৰু মাংসখিনি দিবৰ কাৰণে ইয়াত পিঁয়াজ বিলাহী নহৰু আদা তেজপাত সৰু আলু এটা লৈ লৈছোঁ মই আলু ইমান নাখাওঁ হ'লেও দি দিছোঁ জলকীয়া ইয়াতে দিছোঁ এইটো দালচেনি ইলাচি আৰু লং দুটা আৰু শুকান জলকীয়া দুটা এয়া মই তেল দি দিছোঁ কুকাৰত বনাইছোঁ যোৱাবাৰ অকণমান মাংস বনাওঁতে লাগি গৈছিলে সেয়া যোৱা নাই কুকাৰত অকণমান কলাকৈ আপোনালোকে দেখিছে তেলখিনি গৰম হোৱাৰ পিছত এয়া দি দিছোঁ পিঁয়াজটো আপোনালোকেও ডাঙৰকৈ মই যেনেদৰে ডাঙৰকৈ কাটিছোঁ সেনেকৈ নাকাটি আপোনালোকে মিহিকৈ কুটি ল'বও পাৰে যেনেকৈ ষ্টাইলত আপুনি কাটিব মন যায় ভাল পায় সেনেকৈ কাটিব পাৰে মই এনেকৈ দি দিছোঁ জলকীয়া তেজপাত সেইবোৰ একেলগে দি দিছোঁ আৰু ভালদৰে তেলখিনিৰ লগত মানেকৈ মিক্স কৰি দিছোঁ এয়া দেখিছে এনেদৰে অলপ দেৰি আমি পিঁয়াজখিনি সিজি যোৱালৈকে দিব লাগিব এয়া হালধি দি দিছোঁ
এনেদৰে 5 মিনিটমান আপুনি সিজাব লাগিব, মানে পিঁয়াজখিনি ভাজিব লাগিব। নিমখ দি দিছোঁ এতিয়া। এয়া মই নহৰু আৰু আদা পেষ্ট বনাই ল'লোঁ, এইখিনি দি দিম। এনেদৰে আপুনি এইখিনি 5 পৰা 10 মিনিটৰ ভিতৰত ল' ফ্লেমত আপুনি ভাজি থাকিব লাগিব। এতিয়া দি দিম কাটি থোৱা বিলাহী। বিলাহীটো আপুনি নিজৰ মতে সৰু সৰুকৈ কুটি ল'ব পাৰে। মই এনেকৈ ডাঙৰ ডাঙৰকৈ দি দিছোঁ। এনেকৈ ডাঙৰকৈ দিলেও ভালদৰে সিজি যায়। আপোনালোকে নিজৰ ষ্টাইলত কাটি ল'ব। এয়া ধনিয়া পাউডাৰ দি দিলোঁ। এয়া অকণমান জালুকৰ গুড়ি দিলোঁ। এয়া অকণমান মিট মছলা দিছোঁ। আপুনি যিমান মছলা খাই ভাল পায় সেইটো বেছিকৈ আপুনি দি ল'ব, কম বেছি পৰিমাণে। আমি অলপ অলপ দিছোঁ। এয়া মই নিজে ঘৰত বনোৱা বিৰিয়ানী মছলা, আৰু মানে ধৰক ইলাচি, ডালচেনি, পাঁচফোৰণ ভাজি লৈ পিনে মই গ্ৰাইণ্ড কৰি থৈছোঁ। এয়া ইলাচি আৰু ডালচেনি, লং এইখিনি দি দিলোঁ। এইখিনি দি ভালদৰে ভাজিব লাগিব। যেতিয়ালৈকে মছলাখিনি সিজি নাযায় তেতিয়ালৈকে আকৌ 5 মিনিটছমান আমি ভাজিব লাগিব এইখিনি। লগতে এতিয়া আলুখিনি দি দিছোঁ। আলুটো সৰু আছিলে, দুফাল কৰি দিছোঁ। আৰু আমি 2জন মানুহে খাম যিহেতু, সেইকাৰণে 2টা লেগ পিচ দি দিছোঁ। এতিয়া মাংসটো দিছোঁ। মাংসটো মই অলৰেডি বইল কৰি লৈছিলোঁ। অলৰেডি মাংসটো সিজিছে। ইয়াতে এতিয়া মছলাখিনিৰ লগত ভালদৰে এইটো গ্ৰেভিটো বনাই ল'ব লাগিব। আপোনালোকেও মাংসটো বইল কৰি ল'ব। বইল কৰা সময়খিনি মই আপোনালোকক দেখুওৱা নাই। এয়া দেখিছে, এনেকৈ ল' ফ্লেমত আপুনি ভাজি থাকিব লাগিব। মনত ৰাখিব যাতে তলত লাগি নাযায়। লাগি গ'লে গোন্ধ এটা ওলাব, সেই গোন্ধটো আপোনাৰ বিৰিয়ানীত ভাল নালাগে। এয়া দেখিছে, তলত লাগি যোৱা নাই। মনত ৰাখিব, গেছৰ ফ্লেমটো আপুনি ল'ত ৰাখিব। আৰু ঢাকন দি অলপ টাইম থৈ দিব। এয়া দেখিছে, তেলখিনি বেলেগ হৈ গৈছে, মানে মছলাখিনি অলৰেডি সিজি গৈছে। দেখিছে, তেল বিৰিঙিছে। অকণমান নেমু চেপি দিছোঁ, তেতিয়া কালাৰটো ভাল আহে আৰু মাংসৰ টেষ্টটো ভাল আহে। সেইটো কাৰণে গোল নেমুৰ এফাল মই চেপি দিছোঁ। দেখিছে কিমান ধুনীয়া হৈছে গ্ৰেভিটো। প্ৰিয় দৰ্শক, আপুনি যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে নিশ্চয়কৈ আপুনি এবাৰ ঘৰত বনাই চাব। বিৰিয়ানী যদি আপুনি এইটো বতৰত খাবলৈ মন কৰিছে তেতিয়াহ'লে নিশ্চয় এবাৰ ঘৰত বনাই চাওক। আপুনি কেনেকুৱা লাগে মোক জনাব। আৰু আদা নহৰু খুন্দি থোৱা পানীতে মই আমি ভাড়াঘৰত থাকোঁ। আমাৰ বেকগ্ৰাউণ্ডটো অকণমান আগফালৰটো দেখাই দিছোঁ। বহুত ৰাতিপুৱা উঠি বহুত চাই ভাল লাগে, সেইটো মালিকৰ ঘৰ। ইয়াতে আমি থাকোঁ। এফালে গেট।
ফাদাৰ ইন ল' আৰু মাদাৰ ইন ল' মানে হ'বলগীয়া। এইটো মই লকডাউনৰ সময়ত নিজে বনাইছোঁ। সেয়া আহিছোঁ আকৌ পানী দি দিছিলোঁ, এইখিনি শুকাই যোৱালৈকে উতলাই থ'ব লাগিব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এই গ্ৰেভিটো এনেকৈ বনাই ল'লে বিৰিয়ানীটো জুচিলা হয় আৰু খাই ভাল লাগে। সেই তেজপাতটো মই উলিয়াই দিলোঁ। বহুত গৰম, ফেনটো লগাই লৈছোঁ দেই, নোৱাৰিছোঁ আৰু। সেয়া গ্ৰেভি উতলি আছে আৰু এনেদৰে গ্ৰেভিটো আপোনালোকে বনাই ল'ব, তেতিয়া বহুত জুচিলা হয়, খাই ভাল লাগে। এতিয়া মই ইয়াতে অকণমান বাটাৰ দিম, ফ্ৰিজৰ পৰা বাটাৰটো লৈ আনিছোঁ। ওপৰত চাউলখিনি দিয়াৰ পিছত ওপৰত বাটাৰখিনি দিলে খাই বহুত ভাল লাগে। এতিয়া সিজাই থোৱা ভাতখিনি দি দিছোঁ ওপৰত। এয়া দেখিছে এনেদৰে ধুনীয়াকৈ দি দিব সমান কৰি। এয়া বাটাৰ। আপুনি ঘিও দিব পাৰে। আমাৰ ওচৰত ঘি শেষ হ'ল, মানে ঘি বৰ্তমান নাই, সেইটো কাৰণে বাটাৰ দি দিছোঁ। আপুনি যিমান ভাল পায় সিমান দিব পাৰে। এতিয়া ঢাকন বন্ধ কৰি থৈ দিয়ক 5 মিনিটৰ কাৰণে। এয়া দেখিছে ধুনীয়া হৈ গ'ল। এতিয়া খোৱাহে কথা। আমি খাবলৈ ওলালোঁ, বাঢ়িলোঁ। এতিয়া খাওঁ, আপোনালোকেও বনাওক, খাওক আৰু সুস্থ থাকক। বহুত ধুনীয়া গোন্ধ আহিছে, খাই চাগে বহুত ভাল লাগিব আৰু জচিলা হৈছে পূৰা। আই হোপ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি আপোনালোকৰ ভাল লাগে তেন্তে আপুনি নিজেও এবাৰ ঘৰত ট্ৰাই কৰক, খাওক আৰু সুস্থ থাকক। আৰু খাই ভাল পোৱা সকলক কৈছোঁ, মই যেনেদৰে ভাল পাওঁ আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে নিজৰ পচন্দৰ ৰান্ধক আৰু খাওক আৰু সুস্থ থাকক। আৰু বৰ্তমান কৰোণাৰ সময়ত আপোনালোকেতো ঘৰতে সোমাই আছে, বেছিভাগ মানুহেতো ঘৰতে সোমাই আছে। ময়ো সোমাই আছিলোঁ। আকৌ মোৰ 19 তাৰিখৰ পিছৰ পৰা অফিচ খুলিছে। এতিয়া আৰু অফিচ অহা যোৱা, সদায় মই ভিডিঅ' শ্বেয়াৰ কৰিব নোৱাৰিম, কিন্তু মই যিমান পাৰোঁ মই কি বনাওঁ সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। যদি মোৰ ভিডিঅ' আপোনালোকৰ ভাল লাগে তেন্তে আপোনাৰ চিনাকি বন্ধু বান্ধৱী পৰিয়াল মানুহখিনিৰ লগত শ্বেয়াৰ কৰিব আৰু যদি ভাল পায় লাইক এটা কৰি দিব। আজিলৈ আহোঁ, বাই বাই।